এটি কৈছা স্বাগতম জনাইছোঁ আমাৰ সন্মুখত টিভিলৈ মই মিষ্টাৰ টিপু আজি আমাৰ মাজত উপস্থিত আছে গণ্যমান্য নহয় কি নাম তোৰ মই গাম্ভীৰ গামৰ তই গম পাইছিতো ই হ'ল গামৰ ই আমাক জনাব নিবনুৱা সমস্যা মানে কি ইয়াৰ পৰা আমি জানিম নিবনুৱা সমস্যা কি ই কি কয় আপোনালোকে গতিকে আমি জানিব বিচাৰিম ই কি ক'ব ইয়াৰ মুখেদি আমি শুনিম আমি ই নিবনুৱা সমস্যা কি বুলি কয় কচোন ভাই নিবনুৱা সমস্যা কি কাক সোধে চাবাই বয়সে নেপি মইতো নিবনুৱা নহয় অ' কৃষ্ণ ক'ৰ পৰা আনিলি এইটো ই বোলে নিবনুৱা নহয় এই পিছফালে ফোনত কথা কৈছিল মই তাকে উঠি আনিছো হেই জলত দাৰু খৰচ খোৱা পাইছে এতিয়া নিবনুৱা বিচাৰিব লাগিলে এটা 1 মিনিট ৰ মই নিবনুৱা এটা লৈ আহিছোঁ মাৰ 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 পাল মোহৰ উৎপত এই তাক যাবা নেকি মই আহি আছোঁ নিবনুৱা লাগে পাই গেলো এই প্ৰাণী মাৰ মিঠুন প্ৰভু মাৰাই ৰখে এই কাম এটা আছিলে কি চিকেম লে চাই কেমেৰা পিনে কেমেৰে অঁ কি কেমেৰে জিৰ' চেনেল ক'ত যা তই মই চলাটা পিন্ধি এই নহ'লে দেৰি হৈছে নহয় যা মই যাই আছো আহি কিমান দেৰি কৰিবি এই যামেই চলালো বাপৰে বাপ কি গৰম কিবা চলি এটা বিচাৰি পালো দে এতিয়া আহি হ'ল কান্তে দাদা আহিল আমি তো আকৌ ক'ৰবাত যাবা নিবলৈ হ'ব বহ চৰি দেই বন্ধু চন্ধু দেখা নহয় কিবা হ'ব দে হৈছিল সৰুতে অঁ ঐ কৃষ্ণ মাধুৰা তাড়াতাড়ি ৰ আছিনে চাওঁ ৰ দে আহিবা দি বাপৰে বাপ এই তাড়াতাড়ি আহে ক'ত আছে ইয়াক মিছন আনি আনিলোঁ আকৌ নাজানে নিবনুৱা নহয় বোলে হ'ব এতিয়া কচোন তোৰ সমস্যা কি মোৰ সমস্যা তই নিবনুৱা হয়নে নহয় নিবনুৱা মই তে তোৰ সমস্যাটো কচোন মোৰ সমস্যা মই ৰাতিপুৱা উঠোঁ চাহ পাওঁ দীপেৰ বিলে ভাত পাওঁ গধূলি চাহ পাওঁ আকৌ ৰাতি মই ভাত পাওঁ মোৰ সমস্যাটো দেখো এটা সমস্যা আছে 1 মিনিট দেখলি পাইল না সমস্যা পঢ়ি চলি আছি পঢ়ি আছি তোৰ এতিয়া দেখো সেইটো সমস্যা আছে ইণ্টাৰনেট হা মই পাবজি খেলবা নোৱাৰোঁ আচ্ছা নেট একদম কম পাওঁ নাই মোটামুটি সেইটোৱে মোৰ একদম সমস্যা তই কিমানমান পা মই দিনটোত 1.8 GB পাওঁ একদম কিঞ্চিত পৰিমাণ মই নেট নামন্তি নামন্তি হয় একদম অলপ আৰু ই কৈছি 10 GB বোলে তাৰ কাৰণে নামন্তি বোলে আমাৰ এন্দে শেষে কৰিব নোৱাৰে আকৌতো নহয় ন এইগিলা যে পুলিচ কেছটো নহয় আকৌ নহয় তই চিন্তা কৰিব নালাগে আমি নিউজ দিব তই শিখৰ হানে দিবি অলপ পাছত পাছত আৰু কি দিম দেই ক'ব নাজানো আকৌ শিখৰ লাগে তাক আমি দিওঁ আমাৰ অলপ পিছত থৈ দিম নাই দেই নাকি যাবা তোৰ তাৰমানে এইটোৱে সমস্যা তাৰমানে নামন্তি পা 10 GB আকৌ নহয় তোৰ এই সমস্যা এইটোৱে সমস্যা মোৰ এই ৰ এই তোক এটা কথা সুধো মানে তই স্পীডটো বাঢ়াই দিব পাৰিবি নেটৰ নেটৰ অলপ তাড়াতাড়ি কিয় মই ক'ব পাৰিম দে মই ক'ম দে মই ৰ কবি তই এইগিলা নাজানা পাব না মই কি জানো এইগিলাখান যি সমস্যা আছে মই কিবা জানো নেকি একানি মাতিছোঁ ৰে যাবা দে না দি তই লাগি যা তই যা কিয় তই যা তই কেনে মাতিছোঁ শিখৰ হ'ব অঁ শিখৰ বাছা চাঙত বহি যাবি যা যা তই নাবি যাবি যা শিখৰ দে তই কোৱা তুই হৈ পাই হয় দেই তই কোৱা তুই পিছত হা খাওঁ দে আপোনাৰ এই খাওঁ দে তোক মাতিলোঁ যি মই তাৰমানে তোৰ সেইটো সমস্যা তাৰমানে মোৰ এইটোৱে সমস্যা চাওঁ সমস্যাটো কি ৰাতি 12টা বজাত মেছেজ আহে আপোনাৰ মোবাইলত 10 GB আহি গৈছে দিনৰ 12টা বজাত পাৰ্চেণ্ট শেষ পাবজিত গুলো কৰোঁতে তাৰে পিছত ঠিক 3টা বজাত আহিব 90% কৰিলে 6টা বজাত শেষ আকৌ ৰাতি মোটামুটি 6টাৰ পিছত গাৰ্লফ্ৰেণ্ডৰ ফোন আহে কি জানো চেলফি এখন দিছোঁ হোৱাটছআপত চোৱা ষ্টেটাছো মাৰিছোঁ মই এতিয়া ক'ৰ পৰাই চাওঁ লিখি মাৰিব নালাগে দে নিউজো দিছে একো নহয় দে তোৰ ভাত কওঁ মই ক'ৰ পৰাই চাওঁ মই বতুলত তাক যাওঁ মিথুনত তাক যাওঁ এই হস্পত দে এটা চিন নাপা দে মানে তোৰ উমন নানা হস্পত আলা বান্ধি কি কৈ জানছে লাগলি দেহত তেজ দিম হস্পত নেদায় গতিকে মোৰ সমস্যা এইটোই যে মোক ইণ্টাৰনেট অলপ বেছি বাঢ়ি দিব লাগে তোৰ সেইটো সমস্যা বাকী তোৰ তাৰমানে এইটো নিবনুৱা সমস্যা তোক চাকৰি তাকৰি নালাগে তোক পাগলা নেকি চাকৰি কোনি কৰে মাথাত দুখ আছে তোৰ তাৰমানে তই জীৱনটোৰ কথা পাবজি খেলবি পাবজি মোৰ আই লাভ ইউ পাবজি
মোৰ ছেকেণ্ড গাৰ্লফ্ৰেণ্ড কি কয় তই পাবজি খেলে জীৱন শেষ কৰি দিবি ইয়া আচ্ছা তোক চাকৰি নালাগে আৰু তোৰ সমস্যা নাই বেলেগ হা এইবিলাক মোৰ বেলেগ সমস্যা সমস্যা তোক ঠিকে আছে তোক মাতি ভালে কৰিলোৱে বেছি কথা দে হে দিবি নে নাই হে উঠলোৱে দিয়ে তোক টিভিত গতিকে বেলেগ সমস্যা নাই নিবনুৱাৰ ইয়াৰ খালি সেই সমস্যা আৰু মানে এই দেশ জীৱিত চাই অলপমান বাঢ়ি দিব লাগে আৰু তাৰ সেই সমস্যা হা মই এটা কথা কওঁ দে ইয়াতে ক'লি মালিকে শুনো পাবনে অঁ ক'ৰ মালিক এই নেটুৰ মালিকে অঁ কওঁ গতিকে দাদা এটা কাম কৰব তাতে বহিলেও শুনা পাব এনেকৈ কওঁ দাদা এটা কাম কৰব মানে 10 জিবিৰ পৰা 2.5 জিবি কৰি দিয়ক শুনছে না মোৰ পাবজি খেলাত বিৰাট অসুবিধা আৰু এই স্পিৰিটটো দাউৰটো তাড়াতাড়িটো অলপ তাড়াতাড়িটো বেছি কৰি দিব হা ধন্যবাদ জয় অসম আৰু গতিকে জয় পাবজি গতিকে ইয়াত তাৰমানে বেলেগ সমস্যা নাই তাৰমানে চাকৰি বাকৰি নালাগে মই যাওঁ দে যাবি চিহৰাম মই কথা নি কোৱা ভিডিঅ'টো শেষ কৰিলোঁ আমি কথা নি শেষ কৰিলোঁ গতিকে ইয়াৰ বেলেগ সমস্যা নাই তাৰমানে চাকৰি নালাগে গতিকে অলপ মানে 10 জিবিত চাই অলপমান 2.5 জিবি মান কৰি দিব লাগে হয়নে আৰু অলপ তাড়াতাড়ি কৰি দিব লাগে স্পীডটো বাঢ়িব লাগে গতিকে ভাল গতিকে ইয়াৰ সমস্যা নিবনুৱা সমস্যা মানে ইয়াৰ সেই আৰু চাকৰি নালাগে গতিকে সেই আৰু আজিকালি চলি আৰু সেই আৰু কি বুলি কওঁ আমাৰ গতিকে আজি ভিডিঅ'টো আৰু শেষ কৰিম আৰু ন কেমেৰাটো বন্ধ কৰ কেমেৰাটো বন্ধ কৰ চিগাৰ দে দে জি এই নাই মোক চিগাৰেট পেকেট লাগব মই পাবজি খেলি থাকোঁ তোক মাতলো মই তাকে হাতে দিলোঁ এই আহোঁ বেলেগ দিনা হাবি দে তই ঘৰ চলি দিয়ে আমাৰ কালি আৰু মাতিম সদায় দে এই তই ফটো তুলিম বুলি কৈ কেনে তই ফটো সেই ইত্যে তুলিমে চিঞৰ হ'ল তই মাৰিব লাগিব চুচমা দিম চিঞৰ হ'ল সেই চিঞৰ হাঁহে ফটো তুলিম আমি দে এই কেমেৰা টাটা বাই বাই গতিকে কথাটো হ'ল কি ভিডিঅ'টো শেষ হ'ল কিবা ক'বই তহঁতে লাইক মই চিঞৰ বনাওঁ দিদি কমেণ্ট কৰ ছাবস্ক্ৰাইবটো কৰি দিয়ে আৰু যা কি কওঁ যি পাৰা তাকে কৰ মুঠুৰ ওপৰতে কৰ মানে